মোক ভোট দিয়ক জিকিলে আপোনালোকক চন্দ্ৰলৈ লৈ যাম নিৰ্বাচন ভাৰতত নিৰ্বাচন মানে জনসভা জনপ্ৰতিনিধি আৰু প্ৰতিশ্ৰুতিৰ বন্যা প্ৰতিজন প্ৰাৰ্থীয়ে এটো কৰি দিম হেতু হৈ যাব হেতুটো হ'বই আদি কৈ জয় কৰিব বিচাৰে ভোটাৰৰ মন কিন্তু এবাৰ এজন প্ৰাৰ্থীয়ে যি প্ৰতিশ্ৰুতি দি দিছে হে আমি কম আপোনালোকক তাৰ পূৰ্বে আপুনি এখন চকীত বহি নহলে বিছনাত শুই লওক নহলে মূৰ ঘূৰাই পৰি যাব এইজন তামিলনাডু বিধানসভা নিৰ্বাচনৰ নিৰ্দলীয় প্ৰাৰ্থী থুলাম সৰ্বানন নিৰ্বাচনৰ বাবে ককালত ভেষ্টি বান্ধি সাজু হৈছে জোৰদাৰ কৰি তুলিছে প্ৰচাৰ লগতে দিছে প্ৰতিশ্ৰুতি কিন্তু যি প্ৰতিশ্ৰুতি দিছে সেয়া না কেতিয়াবা কোনোবা ভাৰতীয় নেতাই দিছিল না আমেৰিকা জাপানৰ কোনোবাই প্ৰতিশ্ৰুতি এক প্ৰতিঘৰ মানুহক একোখনকৈ হেলিকপ্টাৰ দিব হয় নিৰ্বাচনত জয়ী হলে প্ৰতিঘৰ মানুহৰ বজাৰ হাট কৰিবলৈ বা উলাই কৰি যাবলৈ সুবিধা হোৱাকৈ আগবঢ়াব একোখনকৈ হেলিকপ্টাৰ প্ৰতিশ্ৰুতি দুই প্ৰতিটো পৰিয়ালক বছৰি 1 কোটি টকা মূল্য বৃদ্ধি হৈছে সাধাৰণ মানুহৰ জীৱন যাপনে ডাঙৰ প্ৰত্যাহ্বান সেই সকলো সমস্যা দূৰ হোৱাকৈ আগবঢ়াব বছৰি 1 কোটি টকা প্ৰতিশ্ৰুতি তিনি সকলোকে একোটাকৈ 3 মহলীয়া ঘৰ প্ৰতিজন ব্যক্তিকে নিশ্চিত আশ্ৰয়ৰ প্ৰয়োজন আৰু হল জনদৰদী নেতা সেই প্ৰতিঘৰ মানুহক একোটাকৈ 3 মহলীয়া ঘৰ সাজি দিয়াৰ প্ৰতিশ্ৰুতি ইমানে নহয় আৰু শুনক 6 এপ্ৰিলৰ পৰা তামিলনাডু বিধানসভা নিৰ্বাচন দক্ষিণ মাদুৰাই সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা এতিয়া শুনক প্ৰতিশ্ৰুতি 4 প্ৰতিগৰাকী গৃহিণীক একোটাকৈ ৰবট গৃহিণীসকলে কিমান আৰু কষ্ট কৰি ঘৰ ধৰিব বাচন ধোৱা ভাত ৰন্ধা এইবোৰ কামতো কষ্ট আছে সেয়ে প্ৰতিশ্ৰুতি প্ৰতিগৰাকী গৃহিণীক দিব একোটাকৈ ৰবট তেতিয়া গৃহিণীয়ে কৈ দিলে হল যা পিয়াজ কাট মাংস ধু প্ৰতিশ্ৰুতি 5 এটা কৃত্ৰিম বৰফাবৃত পৰ্বত তামিলনাডুত গৰম বেছি সেই সমষ্টিটোক ঠাণ্ডা কৰি ৰাখিবলৈ নিৰ্মাণ কৰিব এটা কৃত্ৰিম বৰফাবৃত পৰ্বত